নমস্কাৰ বন্ধুসকল, টেকনিকেল পৰামৰ্শক চেনেলটোলৈ আপোনালোকক স্বাগতম। মই কৈলাশ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটি হেল্পফুল ভিডিঅ' লৈ। এই ভিডিঅ'টোত আপোনালোকে নজনা 5টা হোৱাটছআপ টিপছৰ বিষয়ে ক'ম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম টিপছটো হৈছে অটো ৰিপ্লাই টিপছ। এই টিপছটো বিজনেছমেনসকলৰ বাবে বহু উপযোগী হ'ব। যেতিয়া আপোনালোকে কোনো কামত বিজি থাকে আৰু আপোনালোকৰ হোৱাটছআপত মেছেজ আহে, সেই ব্যক্তিজনলৈ মেছেজ পঠোৱাত আপোনাৰ অসুবিধা হয় আৰু আপুনিও মেছেজ কৰিব বিচাৰে, হাই আই এম বিজি। এই টিপছটোৰ দ্বাৰা আপুনি অতি সহজে সেই ব্যক্তিজনলৈ মেছেজ পঠাব পাৰিব। এইটো কৰিবলৈ হ'লে আপুনি প্লে ষ্টৰত গৈ এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এই এপ্লিকেশ্যনটোৰ নাম হ'ল হোৱাটছ অটো ৰিপ্লাই এপ। প্লে ষ্টৰত গৈ হোৱাটছ অটো ৰিপ্লাই এপ চাৰ্চ কৰিব। এপটো ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড আছে, অ'পেন কৰি লৈছোঁ। এতিয়া এই ন'টিফিকেশ্যনৰ পাৰ্মিশ্যন খুজিব, পাৰ্মিশ্যনটো দি দিব। ইয়াত কেনচেলত ক্লিক কৰি দিব। এতিয়া কণ্টেক্টত যাব। ইয়াত আপুনি এজন মানুহৰ বাবে অটো ৰিপ্লাই কৰিব বিচাৰে নে আপোনাৰ কণ্টেক্টত থকা সকলোৰ বাবে কৰিব বিচাৰে। ইয়াত অপশ্যনটো বাছি ল'ব। ইয়াত কণ্টেক্টৰ পাৰ্মিশ্যন খুজিছে, পাৰ্মিশ্যনটো দি দিব। ইয়াত আপুনি যিজন মানুহৰ বাবে অটো ৰিপ্লাইটো কৰিব বিচাৰে সেইজন মানুহৰ নাম্বাৰটো বাছি ল'ব। ইয়াত থকা যোনটো মেছেজ আপুনি বিচাৰে সেইটো মেছেজ বাছি ল'ব পাৰে। সেইটো মেছেজ আপোনাৰ অটো ৰিপ্লাই হিচাপে চেণ্ড হ'ব। এতিয়া মই দেখাই আছোঁ এইটোৱে কেনেকৈ কাম কৰে। মই মোৰ বন্ধু এজনক মেছেজ কৰিব দিছোঁ আৰু চাওক ৰিপ্লাইটো অট'মেটিকলি চেণ্ড হৈ গৈছে। 2 নম্বৰ টিপছটো হৈছে, ধৰক আপোনাক হোৱাটছআপত কোনোবাই এটা মেছেজ পঠাইছে। যদি আপুনি মেছেজটো পঢ়িব বিচাৰে কিন্তু আপুনি মেছেজ পঢ়া বুলি আপোনাক মেছেজ পঠোৱাজনে গম পোৱাটো নিবিচাৰে। মেছেজটো অহাৰ লগে লগে আপোনাৰ মোবাইলৰ ফ্লাইট মোডটো অন কৰি মেছেজটো চাই ল'ব। মেছেজটো চোৱাৰ পিছত হোৱাটছআপটো ক্ল'জ কৰি ল'ব। তাৰপিছত আকৌ ফ্লাইট মোডটো অফ কৰি দিব। তেতিয়া আপুনি মেছেজটো চোৱা বুলি গমেই নাপাব। হোৱাটছআপৰ 3 নম্বৰ টিপছটো হৈছে, আপোনালোকে হোৱাটছআপত এটা তৰাৰ নিচিনা দেখা পায়। জানো আহক এই তৰাটোৱে কি কাম কৰে। কোনোবা এটা মেছেজ ভাল লাগিলে আমি সেই মেছেজটো অলপ সময় টিপি ধৰি যদি ওপৰত থকা তৰাটোত টিপি দিওঁ, তেতিয়া সেই মেছেজটো বুকমাৰ্ক হিচাপে হোৱাটছআপত ছেভ হৈ থাকিব আৰু আপুনি সেই মেছেজটো যেতিয়া ইচ্ছা তেতিয়া চাই থাকিব পাৰিব। আজিকালি মোবাইলত বহুতে দুটাকৈ হোৱাটছআপ ব্যৱহাৰ কৰিব বিচাৰে, কিন্তু কেনেকৈ ব্যৱহাৰ কৰিব নাজানে। এই বিষয়ে মই সকলো ক'ম। আপোনালোকে অতি সহজে আপোনালোকৰ মোবাইলত দুটাকৈ হোৱাটছআপ ব্যৱহাৰ কৰিব পাৰিব। বহুতে এই ক্ষেত্ৰত হোৱাটছআপ জিবি ব্যৱহাৰ কৰে। হোৱাটছআপ জিবি হৈছে এটা থাৰ্ড পাৰ্টি এপ। এই এপটো ব্যৱহাৰ কৰাটো অলপ ৰিস্ক, গতিকে হোৱাটছআপ বিজনেছ এপ ব্যৱহাৰ কৰিব। প্লে ষ্টৰত গৈ হোৱাটছআপ বিজনেছ এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড হোৱাৰ পিছত এপটো অ'পেন কৰি ল'ব আৰু আমি সাধাৰণতে হোৱাটছআপ একাউণ্ট যেনেকৈ বনাওঁ তেনেকৈ এটা একাউণ্ট বনাই ল'ব বেলেগ নম্বৰেৰে।
এতিয়া চাওক মোৰ মোবাইলত দুটা হোৱাটছএপ একাউণ্ট। হোৱাটছএপৰ 5 নম্বৰ টিপছটো হৈছে হোৱাটছএপ লক কৰিবলৈ আপোনালোকে থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ কৰে নেকি? যদি কৰে এতিয়াই বন্ধ কৰক। কাৰণ হোৱাটছএপৰ নিজা লক আছে। হোৱাটছএপৰ ছেটিঙত গৈ একাউণ্টত ক্লিক কৰিব। তাৰপিছত প্ৰাইভেচিত ক্লিক কৰিব। একেবাৰে তলপিনে চাব ফিংগাৰপ্ৰিণ্ট লক বুলি আহি গৈছে। লকটো অন কৰি দিব আৰু আপোনাৰ ফিংগাৰপ্ৰিণ্টটো ছেট কৰি দিব। ইয়াত অপশ্যন পাব আপুনি হোৱাটছএপটো ক্ল'জ কৰাৰ লগে লগে হোৱাটো বিচাৰে নে 1 মিনিট পিছত বিচাৰে। অপশ্যনটো বাছি ল'ব। এই ভিডিঅ'টো চাই ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।